নমস্কাৰ প্ৰিয় দৰ্শক আজি মায়ে এটা স্পেশাল ৰেচিপি বনাব যেহেতু বহুত দিন হৈ গ'ল বাহিৰলৈ যাব পৰা নাই আৰু আমাৰ সদায় মই কলেজৰ কাষত মানে ফুচকা ষ্টলবোৰ থাকে তাত মই ফুচকা খাব কিমান মন গৈ আছে কিন্তু ফুচকা খাব পৰা নাই ক'তো নাই ফুচকা এতিয়া এইবিলাক পাব নাই ক'তো ৰেষ্টুৰেণ্ট বন্ধ চব বন্ধ ফুচকা ষ্টল বন্ধ এনে মাক ক'লো যে ঘৰতে নাই কিয় ঘৰতেতো বনাব পাৰোঁ ন ফুচকা চ' মাৰ হাতৰ আজি ফুচকা খাবলৈ পাম মানে টেষ্ট কৰিও জনাম ফাৰ্ষ্টটো বনাই লওঁ কি ৰেচিপি লাগিব মাইক কৈ যাব তেনে বলক আমি আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ হয় নাই মা য়েছ ফুচকা পুৰিটো বনাবলৈ লৈ লৈছোঁ একাপ চুজি ময়দা একাপ আলু পিটিকাটোৰ কাৰণে আলু বইল আলু কেইটামান লোৱা হৈছে টেঙা পিঁয়াজ ধনিয়া পাত পদুনা মটৰ মছলা দিবৰ কাৰণে লোৱা হৈছে চাট মছলা ভোট জলকীয়া গুড়া অলপ ধনিয়া নিমখ ৰেড চিলি পানীটো কৰিবৰ কাৰণে লোৱা হৈছে তেতেলী আৰু ক'লা নিমখ চুজি আৰু ময়দাখিনি অকণমান নিমখ দি পেলাই মঠি ল'ব লাগিব গৰম পানী দি এতিয়া মঠি ল'ব লাগিব হৈ গৈছে অলপ দেৰি থৈ দিম বেলিব লাগিব 15 মিনিটৰ পিছত যেহেতু চুজি দিয়া হৈছে পানীটো সোমাব লাগিব কোমল হ'বৰ কাৰণে তাৰপিছত পুৰি বেলা দি বেলিব লাগিব সৰু সৰুকৈ এইদৰে ঢাকি থৈ দিম তেতিয়াহ'লে পানীখিনি ভালদৰে চেকি লৈছোঁ পিটিকাখিনি কৰি লৈছোঁ পিঁয়াজ দি দিছোঁ পদুনা ধনিয়া নিমখ আধা চামুচ দি দিছোঁ ধনিয়া অলপ ৰেড চিলি চাট মছলা আধা চামুচ গোটেইখিনি মিহলি কৰি লৈছোঁ এই মটৰ অলপ দি দিছোঁ ক'লা নিমখ অলপ দি দিছোঁ তেনেকৈ হৈ গ'ল সেইখিনি পিটিকাখিনি হৈ গ'ল চেকি লোৱা তেতেলী পানীখিনিত আধা চামুচ নিমখ দিছোঁ ধনিয়া পাউডাৰ অকণমান দি দিছোঁ চাট মছলা আধা চামুচ দিছোঁ জলকীয়া গুড়া আধা চামুচ দিছোঁ এতিয়া ক'লা নিমখ দি দিছোঁ ভালদৰে চামুচেৰে মিহলাই দিছোঁ
এতিয়া 20 মিনিট সময় হৈ গ'ল এতিয়া বেলিব আৰম্ভ কৰিছোঁ যে বহলকৈ বেলি ল'ম বেছি ডাঠ হ'লেও বেয়া মিডিয়াম সাইজ কৰি লৈ কাটি কাটি দিম গিলাসেৰে কাটি কাটি দিম ভালদৰে গৰম হ'ব লাগিব উতলিব লাগিব হাই ফ্লেমত দি দিছোঁ এতিয়া তেলখিনি গৰম হ'লেই উতলিব ধৰিছে এতিয়া পুৰিটো দি দিছোঁ ঠিক আছে দৰ্শকসকল দেখিবলৈ পাইছে এইখিনি মায়ে বনাই ৰেডি কৰি দিলে আমাৰ ফুচকা বনাব যিখিনি পুৰি লাগে সেইখিনি ৰেডি হৈ গ'ল এতিয়া মায়েতো নিজৰ কাম কৰি দিলে এতিয়া আপোনালোকক খাই কেনেকুৱা আছে দেখাব লাগিব এইজন যে ল'ৰা দেখিছে আপোনালোকে নতুন ল'ৰা এইজন হৈছে মোৰ মানে ভাইটি মম লগা ভাইটি খুৰা ল'ৰা ঋষিৰাজ নামটো চ' এই স্পেচিয়েল গেষ্ট আজি খাওঁ কৰি আছিলে মানে বোমাকটো আমাৰ পুৰণি কিচেনৰ বোমাক হয় চ' খাওঁ কৰি আছিলে এতিয়া খাই পিনি জনাব ফাৰ্ষ্ট ইয়াকে জনাওঁ চ' দেখাব বিচাৰিছোঁ এইটো চাই লওক একদম ধুনীয়া হৈছে ক্ৰিপচি হৈছে এই চব এতিয়া ইয়াত মাল বস্তুখিনি ভাব লাগিব ন এয়া আৰু আলু পিটিকা একদম ঝাকাচকৈ বনাই দিলে মায়ে চ' আৰু ইয়াৰ ইডলি ইয়াত ফাৰ্ষ্ট কি কৰিব আমি আলু পিটিকাখিনি ভৰাই লৈছোঁ আমাৰ ইচিয়াতে খাব ফাৰ্ষ্ট আপোনালোক জনাব কেনেকুৱা হৈছে চ' অলপমান ভৰাই দিছোঁ আৰু ইডলি পানী অলপ ভৰাই দিছোঁ ত' হাগৰ এতিয়া খোৱা খাই পিনি জনোৱা আমাৰ দহক কেনেকুৱা হৈছে মজা হৈছে ফুচকাখিনি খাই আৰু ধুনীয়া হৈছে ই যদি মজা পাইছিলে মোক খাওঁ লাগিছে ন মই খাই দিওঁ ন কি কয় এতিয়া মই খাওঁ আৰু একদম এতিয়া মজাকেইটা খাই পিনি আপোনাক মোৰ টেষ্ট মানে মোৰ কেনেকুৱা লাগিছে সেইটো জনাইছোঁ মানে ইডলি পানীটো মানে মোৰ মজাকৈ হৈ গ'ল চ' এতিয়া আপোনালোক খাই জনাওঁ একদম মানে কলেজত যে খাওঁ যে যোৰহাটত তাত একদম ফুচকা খোৱা মনত পৰিব তাতকৈ বেছি ভালেই হৈছে মানে একদম অনেষ্ট কৈছোঁ একদম বহুত খাই ভাল হৈছে খাই ভাল লাগিছে আপোনালোকেও এনেকৈ ঘৰত বনাই চাব পাৰে এয়া চব একদম চব ৰেচিপিটো ধুনীয়াকৈ আপোনাক দেখাই লৈছোঁ চব ইমান ধুনীয়াকৈ নিয়াৰিকৈ বনাই দিলোঁ মায়ে ইমান বনাই দেখুৱালে মোৰ কথা শুনি পিনি ৰাখি পিনি চ' আপোনালোকেও শ্বেয়াৰ কৰিলোঁ চ' আশা কৰিছোঁ আজিৰ এই পানী পুৰি মানে ফুচকা ৰেচিপিটো আপোনালোকে চাই ভাল পালে আৰু মাৰ চেনেলটো যিহেতু নতুন বেছি ভিডিঅ' মানে 4টামান ভিডিঅ' দিয়াই হৈছে চ' যিমান পাৰে আপোনালোকে ভাল সহায় জনাব আৰু কেনেকুৱা ৰেচিপি লাগে কমেণ্ট বক্সত জনাব আৰু চেনেলটো ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু বোমাৰ চেনেল ন কৈ দে দৰ্শকসকলক কি কৰিব বোমাৰ চেনেলটো লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব য়েছ আৰু ইয়াৰ বোমাৰ চেনেলটো মানে কৰ্ণি কিচেন চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ